ঘুমটি ৰুদা ৰুদাই ৰুদা হা কি 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 হলে পাপা ঐ কিমান ঘুময়ে ক'ত কিমান ঘুমালো চকুতো লগাৰ লগে লগে দিলিয়ে নহয় মাতি কম চকু লাগছিল না যি হতনি মাৰি আছলা একদম নাক ফপৰে ফপৰে দে দে এতিয়া কি কথা আছিল কৌ কি কথা মানে আজি কেই তাৰিখ মনত আছে না নাই তোমাৰ তাৰিখ আৰু কিয় মনত নহ'ব 8 মাৰ্চ আজি তেতিয়াহ'লে আজি কি আছে সেইটো গম পাইছা না নাই কি আছে মানে কিবা আছে আজি কি কিবা আছে আজি আজি ওমেন্স ডে হয় না নহয় ওমেন্স ডে নেকি আজি তে এতিয়া কি হ'ল তাতে মই কি কৰিব লাগে কি কৰিব লাগে মানে আজি আমি এটা কাম কৰোঁ দে আজি আমি দে লগ হৈ মাক এটা ছাৰপ্ৰাইজ দিওঁ ওমেন্স ডে বুলি ছাৰপ্ৰাইজ কি মানে কি ছাৰপ্ৰাইজ দিয়া আৰু ছাৰপ্ৰাইজ মানে এটা কাম কৰোঁ আজি আমাৰ ঘৰত যিমান কাম চাম আছে কাম বন ভাত ৰন্ধা চাত ৰন্ধা চব আমি দে কৰোঁ মাক আজি অলপমান ৰেষ্ট দিওঁ আজি ওমেন্স ডে বুলি মাক আজি ৰেষ্ট দিওঁ অলপমান এনেতো চব কাম মায়ে কৰে না তোৰ আইতাটো পয়া নহয় কিন্তু পাৰিম না আমি দুয়ে দিনটো চামলিবা চব কাম হেই পাৰিম কিয় নোৱাৰিম মই আছো না মই তোমাক সহায় কৰি দিম না চব ৰন্ধা বঢ়া কামগিলা তুমি কৰিবা আৰু সৰু সাৰা মোচাগিলা মই কৰিম চব দে হ'ব দে পিছত কিন্তু তই আৰু পাছত কামৰ সময়ত পলাব নৰা তই হেই নপলাং কিয় পলাম আজি মুঠতে ছাৰপ্ৰাইজ দিম বুলি কৈছোঁ মাক দিমেই আজি ছাৰপ্ৰাইজ দে হ'ব দে এতিয়া লাহে লাহে কামত লাগোৱেই ব'ল আমাৰ আৰু ইমান স্পীডত কৰিব আৰু নাই না আমাক টাইমো লাগব আমাক ব'ল এতিয়া কামত লাগো ব'ল দে বলা সোনকালে লাগো কামত দেউতা তুমি ঘৰটো সাৰি দে মই ঘৰটো মুচো দে দে বাপ্পা ঐ ভাগৰ কি ভাগৰ লাগছে আৰু তো ভাত পানী বনাব আছেই এই ঘৰ চৰ ঠিক কৰাতে এই অৱস্থা ভগৱান আইঅ ভাগৰ লাগলি নহ'ব এতিয়া কৰ তোৰে আইতা আছিল একলা কৰ এতিয়া কৰবাৰো লাগব ব'ল এতিয়া ভাত ৰন্ধা ষ্টাৰ্ট দিওঁ ভালকে ভাততে লাগো এতিয়া বলা ভাত ৰন্ধা ষ্টাৰ্ট দিওঁ দে তই আঞ্জাহে কাট মই ৰন্ধা বাচন চাচন ঠিক কৰোঁ দে দে কি আঞ্জা ৰান্ধ দে উলিয়াই দে মই কাটো মই দি আছোঁ ৰ'লে এই পটাপট কাটি থওঁ দে সোনকালে দে বাপ্পা ঐ হ'ল দে কিবাকে কি ভাগৰ লাগছি বাপ্পা ঐ মায়ে গেছৰ কাষত থিয়া হৈ দিনটো কেনেকৈ ৰান্ধি থাকে এই গৰমত মোৰ এই নাওমান সময় থিয়া হওঁতে এই অৱস্থা বাপ্পা ঐ মায়ে কেনেকৈ ৰান্ধি থাকে বহুত কষ্ট হয় কিন্তু মাৰ দিনটো আমি মানে সেই অনুভৱেই নকৰোঁ আজি কিন্তু মায়ে ছাৰপ্ৰাইজটো দেখাবলৈ কিন্তু বহুত ভাল ল'ব দে কিমান ভাল ল'ব আজি সঁচাকৈ কিন্তু দেই তোৰ কিন্তু আজি আইডিয়াটো বঢ়িয়া আছিল দেই এতিয়া ভাতে সাজি পেলাই মাক মাতটো দে মই সাজু ৰ তই মাতবি মাক দে সাজা দে সোনকালে কৰা দে হৈছে দে সাজা মাক মাত এতিয়া মা শুনাচোন পটকে কিয় কি হ'ল কিয় মাতি আছা শুনা পটকে হেই এতিয়া মোৰ তোৰ কথা শুনি থকা সময় নাই ভাত চাত ৰন্ধা আছে ঘৰ চৰো চাফা কৰা নাই শুনা পটকে যাবা শুনা পটকে দে কি হ'ল এতিয়া কিয় এটা কৰি আছা শুনাচোন না বলাচোন ডাইনিং ৰুমক বলা তুমি এতিয়া ডাইনিং ৰুমক কি কৰিব যাব লাগে কাম আছে পাৰে মোৰ বহুত বলাচোন তুমি যাবা কৈছো না বলা এতিয়া সোনকালে দে বল ছাৰপ্ৰাইজ কি এগলা কি কৈছা দেখোন কেনে লাগিল ছাৰপ্ৰাইজটো কেনে লাগিল মানে মই মানে কি ক'ম মনটো মানে কি ক'ম আজি বহুত ভাল লাগছে মোৰ আজি ওমেন্স ডে বুলি দেউতা আৰু মই তোমাক এটা ছাৰপ্ৰাইজ দিলোঁ
কেনা মজা না মজা মানে কি ক'ম আজি আৰু মনটো মানে আজি কিবা বহুত বেলেগে ভাল লাগছি দে এই দকে থেংক ইউ ক'লোঁ দেই পাপাও আপুনিও আজি কামত লাগছি মই কি নৰা বুলি ভাবছিলে নাকি ভাবা নাই ৰ'ব ভাবা নাই দিয়ক থেংক ইউ